সমাগত দিল্লীৰ বিধানসভা নিৰ্বাচন ব্যস্ত এতিয়া শাসক বিৰোধী দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে সমস্যা বাঢ়িছে আম আদমি পাৰ্টিৰ এটাৰ পাছত আনটো সমস্যাৰে যেন লগ এৰা নাই কেজৰিৱাল নেতৃত্বাধীন আম আদমি পাৰ্টিৰ বহু প্ৰত্যাশিত দিল্লী বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী অব্যাহত আছে আপ আৰু বিজেপিৰ মাজত বাকযুদ্ধ শাসনত থকা আপক প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে বিৰোধী তাৰ সমান্তৰালভাৱে নিজৰ জয় অক্ষুণ্ণ ৰাখিবলৈ অপ্ৰাণ চেষ্টা শাসকীয় দল আম আদমি পাৰ্টিৰো সকলো ঠিকেই আছিল কিন্তু দিল্লী বিধানসভা নিৰ্বাচনৰ উত্তেজনাৰ মাজতে আম আদমি পাৰ্টিৰ বিৰুদ্ধে ৰুজু কৰা হ'ল ৫টাকৈ গোচৰ নম্বৰ ১ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ ফটো আৰু ভিডিঅ'ত AI প্ৰযুক্তিৰ জৰিয়তে বিকৃত কৰি প্ৰচাৰ চলোৱা গোচৰ নম্বৰ ২ দ্বিতীয় গোচৰটো ৰুজু কৰা হৈছে অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ বিৰুদ্ধে অৰবিন্দ কেজৰিৱাল আৰু ভগৱন্ত মানে UP আৰু বিহাৰৰ জনসাধাৰণৰ বিষয়ে ভুৱা বক্তব্য দিয়াৰ ভিত্তিত ৰুজু কৰা হৈছে এই গোচৰ নম্বৰ ৩ আম আদমি পাৰ্টি আৰু ইয়াৰ আহ্বায়কৰ বিৰুদ্ধে তৃতীয়টো গোচৰ ৰুজু কৰা হৈছে অভিযোগত উত্থাপন হৈছে যে আপ দলে গৃহমন্ত্ৰীৰ বিকৃত কণ্ঠ আৰু ভিডিঅ' পোষ্ট কৰাৰ বাবে ভুৱা ফটো লগাই প্ৰচাৰ চলাইছে গোচৰ নম্বৰ ৪ চতুৰ্থটো গোচৰ অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে ৰুজু কৰিছে বিজেপিয়ে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ভুল তথ্য দি সামাজিক মাধ্যমত ৰাইজৰ বিভ্ৰান্ত কৰাৰ অভিযোগত চতুৰ্থটো গোচৰ ৰুজু কৰা হৈছে গোচৰ নম্বৰ ৫ পঞ্চমটো গোচৰ ৰাম গুপ্তাৰ বিৰুদ্ধে য'ত তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ AI ঘৰ দেখুৱাই ছ'চিয়েল মিডিয়াত ভুল তথ্য শ্বেয়াৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ইতিমধ্যে আম আদমি পাৰ্টি আৰু অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে ৫টা গোচৰ ৰুজু হৈছে নিৰ্বাচনৰ পূৰ্বে দিল্লীৰ নৰ্থ এভিনিউ আদালতত ইয়াৰ বাবে দলৰ সমস্যা বাঢ়িছে এই সকলোবোৰ গোচৰ বিজেপি নিৰ্বাচনী কোষৰ অভিযোগত ৰুজু হৈছে এফালে দিল্লী NCRৰ সকলো দলে বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে আনফালে উত্তৰ দিল্লী আৰক্ষী থানাত ৰুজু হৈছে এই ৫টা গোচৰ এনেবোৰ সমস্যাৰ বাবে এতিয়া সময়েহে ক'ব নিজৰ গাদী অক্ষুণ্ণ ৰাখিব পাৰিবনে নাই আপে নে আপক ওফৰাই দিল্লীত গঠন হ'ব বিজেপিৰ চৰকাৰ সেয়া হৈছে এতিয়া বৰ্তমান সময়ৰ এক ডাঙৰ প্ৰশ্ন নিউজ ডেস্ক ৰাইজিং নৰ্থ ইষ্ট